হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আজি আমি অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ, তাকে বাছৰ কাৰণে ৰৈ আছোঁ। বাছ অহা নাই এতিয়ালৈকে। বাছ আহিছে। বেটেৰী বাছত যাম আমি বাছৰ পৰা নামিলোঁ। নামি এতিয়া ইয়াত কুঁহিয়াৰ জুচ খাবলৈ ৰৈছোঁ। আমি জুচ খাওঁ, আপোনালোকে চাই থাকক। হাই ফ্ৰেণ্ডছ, আমি এতিয়া আহি পালোহি জৱাহৰলাল নেহেৰু প্লেনেটৰিয়াম। আহকচোন ভিতৰত কি কি আছে চাওঁ, আপোনালোককো দেখাওঁ অকণমান। ইয়াত ল'ৰা ছোৱালীয়ে খেলিব পৰাও সুবিধা আছে। কিবা শ্ব' দেখাব ইয়াত 12টা বজাৰ পৰা দেখাব। আমি অকণমান ভাবিলোঁ ইয়াতে ঘূৰি লওঁচোন, এতিয়া টাইম হোৱা নাই যিহেতু। আৰু হুইল গ্লোব, আমাৰ পৃথিৱীখন। ইয়াতে হেণ্ডেল এডাল দিয়া আছে, সেইডাল ঘূৰাই গ্লোবটো ঘূৰাব পাৰে। ইয়াত ছ'লাৰ ছিষ্টেমৰ স্কাই থিয়েটাৰ শ্ব' দেখুৱায়, কিন্তু তাৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, সেইবাবে মোৰ ভিডিঅ' কৰা নহ'লে।